Hello everyone, welcome back to my YouTube channel. Namaskar, moi Kamala আপোনালোকক পুনৰবাৰ মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। থাম্বনেইলটো চাই গমে পাইছে যে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত মানে বনাব ওলাইছো। তো এতিয়া ঘৰৰ পৰা ওলাইছো গৈ আছো এতিয়া মানে বিহুৰ অকমান বজাৰ কৰিম বুলি ভাবিছো। চাও কি পাৰো কি নোৱাৰো, কিন্তু বিহুৰ যেহেতুকে বিহু আহি পালেহি, তো যেহেতুকে আমি বিহুৰ কেইদিন গুৱাহাটীত নাথাকো, ক'ত থাকিম সেইটো আপোনালোকে নেক্সট ভিডিঅ'টোত আপোনালোকে গম পাব যে আমি বিহুত ক'ত থাকিম। গতিকে এতিয়াতে সেইকাৰণে বিহুৰ বজাৰ কৰি লওঁ। মানে বিহুৰ এদিন থাকিম, মানে বহাগৰ 1 তাৰিখে ঘৰত থাকিম, 2 তাৰিখে আমি ক'ৰবাত গৈ আছো। তো আপোনালোকে সেইটো ভিডিঅ'টো মোৰ বেলেগ এটা চেনেলটোত দেখিব। আৰু যদি কিবা পাৰো বনাব অকলে ছিংগেলকৈ, তেতিয়াহ'লে মই এই চেনেলটোতো দিবৰ কাৰণে ট্ৰাই কৰিম। গতিকে আপোনালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে আপোনালোকে গম পাব নতুন নতুন ভিডিঅ'বোৰ। আৰু মোৰ নতুন চেনেলৰ যিটো লিংক সেইটো মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাত গৈ চাই ল'ব। তো আমি ইয়াতে সোমাম, আহি পালোঁ গুৱাহাটী চেণ্ট্ৰেল মলত। বেছি ভিৰ ভাৰ নাই চাগে ন? এতিয়া আহি পালোঁ, এতিয়া আমি যাওঁ আৰু কেনেকুৱা কি কালেকশ্যন আছে দেখুৱাম আপোনালোকক। ইমান বেড লাক, মানে মলটো বন্ধ হৈছে, মানে ৰিলায়েন্সে লৈ ল'লে বোলে। আমি নাচালোঁ মানে সোমাওঁতে, কি যে হ'ব। এতিয়া আমি ৰিলায়েন্সতে যাব লাগিব। হা কি ধুনীয়াকৈ গাড়ী চাড়ী পাৰ্কিং কৰিলোঁ। চব বন্ধ এতিয়া, অকল ইয়াৰে ৰেষ্টুৰেণ্ট যিবিলাক বাৰ আছে, কেফে আছে, সেইবোৰ অকল মানে খোলা হৈ আছে। বাকী যিটো শ্বপিং মল আছিলে সেইটো বন্ধ। এতিয়া আমি এনেকুৱা বেয়া জামত ফচিছোঁ। এইটো তোমাৰ সেই ন জু ৰোডৰ যিটো অভাৰব্ৰিজ, মানে ফ্লাইঅভাৰ ব্ৰিজ বনাই আছে নহয়, বনাই থাকে ভাঙি থাকে। একচুৱেলি আমি তাতে কিয় গম নাপালোঁ, মানে মলটো যে বন্ধ, মানে বাহিৰৰ পৰা আমি এনেকৈ নাচালোঁ, কাৰণ তাতে কেফে এইবোৰ খোলা থাকে ন, সেইকাৰণে মানে অলপ মানে হৈ আছে আৰু ন, মানে খোলা যেন লাগে। আৰু বাকী যিবিলাক FBB সেইবিলাকত পূৰা বন্ধ কাৰণে কিবাবিলাক ওলাই দিছে যে লগ'বিলাক। চ' এতিয়া ৰিলায়েন্সত আহিছোঁ, ইয়াতে সোমাওঁ। আৰু ইয়াৰ পৰাই লৈ ল'ম যি পাৰোঁ, যিহেতুকে বাকীবিলাক চব। তাৰ আগতে ভোক লাগিছিলে, কিবা এটা খাব পালে ভাল। আজি সদায় ৰুটি খাওঁ, আজি অ'টছ খাই ওলাই আহিছিলোঁ। ব'লক ভিতৰলৈ যাওঁ।
যিহেতুকে বিহুৰ বজাৰ মানুহ বহুত ভিৰ ভাৰ আছে আৰু কালেকশ্যন ভালেই আছে বাৰু ইয়াতে আহিছোঁ হাজবেণ্ডে বোলে চেণ্ডেল কিনে আজি দুপৰীয়া আহি পিনে ভাত পানী খালোঁ তাৰপিছত ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ হাজবেণ্ডে ওলাই গ'ল কামত তাৰপিছত মই অকণমান শুই গ'লোঁ এতিয়া হৈছে 8:30 ডিনাৰ বনাব যাব হৈছে তো আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম এটা ৰেচিপি পানীৰ ৰেচিপি গতিকে বলক মোৰ সৈতে মোৰ পাকঘৰলৈ ভিডিঅ'টো কৰিব পাহৰি থাকিলোঁ ইয়াত মই 2টা বিলাহী 2টা পিঁয়াজ আৰু 4 টুকুৰমান নহৰু আদা নহৰু আৰু এটা জলকীয়া দিছোঁ ফাইনেলি কোনোবা এজন কেমেৰামেন পাইছোঁ আৰু বহুত দিনৰ পিছত আৰু কেমেৰামেন থাকিছে মোৰ হাজবেণ্ড কেনেকুৱা লাগিছে আহিছে অকণমান লাইনত তাৰপিছত ইয়াত মই দিছোঁ বিলাহী পিঁয়াজ নহৰু মানে গ্ৰাইণ্ড কৰি পিনে দি দিছোঁ আৰু এটা শুকান জলকীয়া দিছোঁ এতিয়া প্ৰথমে ধুনীয়াকৈ ভাজি ল'ম তাৰপিছত পানীখিনি মই ফ্ৰাই কৰিছোঁৱে থৈ দিলোঁ এতিয়া মই ইয়াত দি দিছোঁ এটা ব্লেক ইলাইচি অপশ্যনেল হয় আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে নিদিবও পাৰে তাৰপিছত ইয়াত লৈছোঁ মগজ অকণমান এইটো অকণমান গ্ৰাইণ্ড কৰি ল'ম অকণ পানী লৈ পানীখিনি দি দিম সোৱাদ অনুসৰি নিমখো দি দিলোঁ তাৰপিছত দিছোঁ জিৰা পাউডাৰ অকণমান ব্লেক পেপাৰ এতিয়া দি দিম ভাজি থোৱা পানীৰখিনি হৈ গৈছে কষ্টুৰি মেথি
গৰম গৰম ৰুটিৰে খাম আজি ভাতেৰে খাওঁ Thank you so much মোৰ ভিডিঅ'টো শেষলৈকে চাই দিয়াৰ বাবে আশা কৰোঁ আপোনালোকক মোৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিছে আৰু অনাগত দিনবোৰত বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে গতিকে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব